ইয়াত এতিয়া অকণমান সোৱাদৰ কাৰণে চেনিও দি দিছোঁ, মিঠা মিঠা ভাৱটো আহিবলৈ কাৰণে, যিহেতু বগৰীখিনি বহুত বেছি টেঙা বগৰী। আৰু এতিয়া সানিছোঁ আৰু খাম আৰু পূৰা খাই আছোঁ ৰ'দত বহি বহি, খাই পূৰা মজা লাগিছে এইখিনি। আৰু এয়া খানা ৰেডি, এইফালে স্কচৰ চব্জি, দাইল। ৱেলকাম এণ্ড বেক টু মাই চেনেল। মোৰ চেনেলৰ নতুন ভিডিঅ'ত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি একদম সম্পূৰ্ণ ঘৰুৱা ভ্লগ হ'ব। এতিয়া দিনৰ 12টা বাজিছে, মই ভাত বনাব লৈছোঁ আৰু ভ্লগটো ষ্টাৰ্ট কৰি দিলোঁ। এতিয়া আপোনালোককো দেখুৱাম আজি দুপৰীয়া সাজটোতনো আমাৰ কি থাকে, লগতে চাই যাব ভিডিঅ'টো একদম শেষৰলৈকে। আৰু শেষত জনাব নাপাহৰিব আপোনালোকৰ কেনেকুৱা লাগিল। তেতিয়াহ'লে ব'লক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। স্কচ কাটিব লৈছোঁ আৰু এইটো খাই বৰতে ভাল নাপাওঁ বাৰু, হ'লেও খাব লাগিব আৰু দিয়কচোন। কেতিয়াবা মাজে মাজে বেয়া পোৱা বস্তু খাবলগীয়া হয় নহয় জানো। সেইকাৰণে এতিয়া স্কচ কাটি প্ৰথমতে হাতত অকণমান মিঠাতেল লগাই ল'ম, নহ'লে স্কচ কাটিলে মানে হাতখন পূৰা হেৰি হৈ যায়, আঠা টাইপৰ বস্তু এটা লাগি ধৰে। সেইকাৰণে অকণমান মিঠাতেল লগাই ল'ম, কাটি লওঁ, তাৰপৰা আকৌ আপোনালোকক দেখুৱাই যাম আৰু আজি কি বনাওঁ। কাটি ল'লোঁ আৰু এতিয়া ইয়াত মই নিমখ দি পিনি খচি পিনি ধুই পানীটো পেলাই ল'ম। মানে স্কচটো কিবা এনেকৈ হেৰি থাকে নাই, তাত আঠা টাইপৰ বস্তু এটা থাকে যে, সেইকাৰণে মই নিমখ দি পিনি খচি দিম এইখিনি। এইফালে পিঁয়াজ দি দিলোঁ আৰু হালধি নিদিওঁ, পিঁয়াজতে ৰঙাকৈ ৰংটো থোৱাম। আৰু এইখিনি নিমখ দি খচি পিনি থৈ দিছিলোঁ, পিঁয়াজটো ৰঙা হ'লেই আৰু এতিয়া এইখিনি দি দিম। এইফালে দাইল তেল মাৰিবলৈ লৈছোঁ, এয়া নহৰু গুচাই। দাইলত তেল নামাৰিলে দাইলে বৰ বেয়া পায় অ', তেল মাৰিবই লাগিব, বৰ আসতি ধৰে নহ'লে দাইলখিনিয়ে। মানুহকো মই তেল নামাৰোঁ, কিন্তু দাইলক তেল মাৰিবলগীয়া হৈ যায়, দেখিছে নাই। আৰু দেখিছে নাই, আৰু চচটো ইগন'ৰ কৰিব দেই, এইবিলাক বনাই বনাইহে এনেকুৱা হৈছে, লেতেৰা নহয়। তুমিয়ে কৈ দিয়া। আমাৰ বোলে আমি জানো এইকেইদিন মাজিবলৈ সময় পোৱা নাই, কাপোৰৰ অৰ্ডাৰ বেছিকৈ পৰাৰ কাৰণে, সেইকাৰণে বোলে চচৰ গতি এইটো হৈছে দেই। আমি জানে কৈছে কথাষাৰ, মই নাই কোৱা। আৰু এতিয়া মই নহৰু দি পিনিয়ে তেল মাৰিছোঁ, আনকালে জিৰা দিওঁ কেতিয়াবা মাৰোঁ, কিন্তু জিৰা নাই এতিয়া। জিৰা দি তেল মাৰিলে একদম হোটেলৰ টেষ্টটো আহে। দাইল বনি ৰেডি হৈ গ'ল। আৰু এইফালে মই ধনিয়া চাটনি কৰিব লৈছোঁ, ধনিয়া আৰু পদিনা মিলাই। এইফালে নহৰু 5 ফুটামান লৈ লৈছোঁ আৰু কেঁচা জলকীয়া। এতিয়া চাটনি কৰিম এইখিনি, ব'লক। এয়া পদিনা পিচি আছে আমিয়ে, আৰু পটাত পিচিছোঁ, এনেও পটাৰ সোৱাদ বেছিয়ে। হৈ গ'ল আৰু অকণমান আছে আৰু পূৰা অঙঠা পৰি আছে। আৰু ইয়াতে এতিয়া মই এইকেইটা বিলাহী দি দিম, ধুনীয়াকৈ ধুই পিনি তেল অলপ অলপ মোহাৰি লৈছোঁ ওপৰতে, আৰু দি দিম এতিয়া অকণ অকণ এনেকৈ কাটি লৈছোঁ। অঙঠা দেখিছেনে, পূৰা অঙঠা পৰি আছে অ'। এয়া দি দিছোঁ আৰু বিলাহীকেইটা। এয়া চাটনি ৰেডি, এয়া মোৰ চব্জি ৰেডি। আৰু অকণমান ওপৰতে ধনিয়া দি দিম। আমি নেমু এটা লৈ আহিব লাগিছিলে। এয়া ৰেডি হৈ গ'ল, আৰু অকণমান ৰঙা হ'লে গেছটো অফ কৰি দিম। আৰু এইফালে পাপৰ ভাজি লৈছোঁ। বিলাহী পূৰা হৈ গ'ল, আৰু জুইত পূৰা বিলাহী যে পূৰা ধুনীয়াকৈ সিজি গৈছে। এতিয়া সানি লওঁ বিলাহীখিনি। আৰু এয়া খানা ৰেডি, এইফালে স্কচৰ চব্জি, দাইল, তাৰপৰা বিলাহী চাটনি, আৰু ধনিয়া পদিনাৰ চাটনি, নেমু, জলকীয়া, আৰু এয়া পাপৰ। এতিয়া পটাপট ভাত খাই লওঁ। হেল্ল' এভৰিৱান, গুড ইভিনিং। ভাত পানী খালোঁ, খাই পিনি আৰু ভিডিঅ' নকৰিলোঁ, শুলোঁ অলপ। এতিয়া উঠিছোঁ, উঠি পিনি এতিয়া যাওঁ নামাজ পঢ়োঁগৈ। উজু কৰি ল'লোঁ, নামাজ পঢ়িম, কোৰাণ পঢ়িম, তাৰপিছত আকৌ আৰু কিবা কিবি কৰিম গধূলি। অলপ অলপ আপোনালোককো দেখুৱাই গৈছোঁ মোৰ মানে ঘৰুৱা কামবোৰ, কি কি কৰোঁ মই ঘৰত। এতিয়া ইভিনিং খাব লৈছোঁ এয়া কাবাব, আৰু এইটো কি হয় ঠিক ধৰিব পৰা নাই। বৌ এজনী আহিছিলে, তেওঁ লৈ আহিছিলে, আৰু লগত এয়া বগৰী আনিছে। চাওক ইমান ধুনীয়া ধুনীয়া বগৰী, খাওঁ খাওঁ লাগি গৈছিলে, কিন্তু এতিয়াতো খাব নোৱাৰিম যিহেতু ৰাতি হয়। দিনত ভালকৈ সানি পিনি খাব লাগিব। আৰু এইটো আলু চপ হয়, ভিতৰত চিকেন সুমুৱাই দিছে। এইটো হৈছে কাবাব, যিটো খাবলৈ বহুত বেছি টেষ্টি হয়, খাই বহুত ভাল লাগিছে মানে এইটো। হেল্ল' এভৰিৱান, আজি হৈছে নেক্সট ডে, আৰু কলেজলৈ আহিছিলোঁ। এতিয়া প্ৰেক্টিকেল দেখাবলৈ এয়া দেখালোঁ, আৰু এতিয়া যাওঁ ঘৰলৈ যাওঁ। A few moments later. এভৰিৱান, এতিয়া আমি পথাৰলৈ আহিছোঁ টেঙা খাবলৈ, আৰু লগত আছে আমাৰ ৰজিতা।
বগৰী খাম, বগৰী ছিজন যিহেতু সেইকাৰণে বগৰী খাম, পথাৰত বহি বগৰী খাম, মজাই বেলেগ। কিবা এটা কওঁ তয়ো। মাতেই নোলাইছে, বিহু খাই মাত নাই, বিহু এনেকুৱাই খাইছে মাত নোহোৱা হৈ গৈছেগৈ। বগৰী খাম আৰু সেইটোকে আপোনালোকে ভিডিঅ'টো এনজয় কৰক আৰু আমি খাম টেঙা, আপোনালোকক মুখৰ পানী পৰিব এতিয়া। এয়া এইফালে বগৰী কাটি আছে, এইফালে ধনিয়া আনিছোঁ, এইফালে জলকীয়া একদম ৰঙা ৰঙা জলকীয়া, আৰু এইফালে খুন্দনাটো লৈ আহিছোঁ, খুন্দি খাম আজি বগৰী। এইফালে ইয়াত নিমখ আৰু ৰং জলকীয়া। এয়া আমি বগৰী কাটি ল'লোঁ, বগৰী খুন্দাত ব্যস্ত, বগৰী খুন্দি আছে এয়া। ইয়াত এতিয়া অকণমান সোৱাদৰ কাৰণে চেনিও দি দিছোঁ, মিঠা মিঠা ভাৱটো আহিবলৈ কাৰণে, যিহেতু বগৰীখিনি বহুত বেছি টেঙা বগৰী। আৰু এতিয়া সানিছোঁ আৰু খাম আৰু। গোটা থাকি গৈছে নি? একো নাই, দাঁত আছে ভাই, দাঁত জিন্দাবাদ। মই কি কয় গাইজ, টেঙা পূৰা খাই আছোঁ ৰ'দত বহি বহি, খাই পূৰা মজা লাগিছে এইখিনি। কেনেকুৱা লাগিছে দিয়া, বহুত টেষ্টি হৈছে খাবলৈ। চেনিও দি দিছোঁ নাই, অঁ মিঠা মিঠা লাগিছে, টেঙা টেঙা লাগিছে, চব লাগিছে আৰু ভাল লাগিছে খাই পিনি। তাকে খাই থাকোঁ আৰু আপোনালোকক চাই থাকোঁ। যাওঁ এতিয়া ঘৰলৈ, টেঙা চেঙা খালোঁ আৰু টেঙা খোৱা ছিজন, আৰু আজি খাই গ'লোহি। এতিয়া যাওঁ, আমি অকণমান নিবলৈ গৈছিলে, আমি খাই পেলালোঁ গোটেইখিনি, ইমান সোৱাদ হ'ল সেইখিনি খাই পেলালোঁ। এতিয়া যাওঁ আৰু, এজনী যাবলৈ হ'ব নহয় ঘৰলৈ আকৌ। এইটো আমাৰ পুখুৰীটো বহুত গেলা গেলা, মানে গেলা গেলা বোলে, মানে পূৰা লেতেৰা হৈ আছে। আগতে ইয়াত পূৰা মাছ আছিলে, আমি বৰশী চৰশী বাওঁ, কিন্তু এতিয়া পূৰা অৱস্থা নাইকিয়া হৈ আছে আৰু। আজিকালি কোনো পাত্তাই নিদিয়ে এইবিলাক বৰশী, পুখুৰী, চবৰে ঘৰে ঘৰে টিউবৱেল আছে, মটৰ আছে, হয়নে নহয় বাৰু? আকৌ চবেই মাছ কিনিয়ে খায় আজিকালি, বৰশী বাবলৈ টানেই পায়, সেইকাৰণে আৰু এইবোৰ কাম নাইকিয়া হৈ গৈ আছে। হ'লেও কিছুমান জেগাত আছে বাৰু। অ'কে, চ' যদি ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আৰু আপোনালোকে কিছুমানে ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি যায়, প্লিজ সেইবিলাকে ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক এটা কৰি দিব, আৰু বেল আইকনটো প্ৰেছ কৰি দিব, যাতে মোৰ ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ আপোনালোকে পাই থাকে। আৰু আকৌ এটা নতুন ভিডিঅ'তে মই লিজা আপোনালোকৰ মাজলৈ আহিম বুলি আশাৰে আজি এই ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ, বাই বাই।